हेलो गाइस नमस्कार बंधु बान्धवी सकल आशा करो आपनालोक सकलोৱে ভালে আছে লগতে ময়ো ভালে আছো আজি আমি গৈ আছো আপোনালোকে সকলোৱে গম পাইছে চাগে নিশ্চয় গম পাইছে আমি ঠিকই ধৰিছে আপোনালোকে আমি আজি গৈ আছো mahamrityunjay মন্দিৰলৈ এটা সপোন থকা বুলিয়ে ক'ব লাগিব বহুত দিনা সপোন আছিলে যে mahamrityunjay মন্দিৰ দৰ্শন কৰিবলৈ যাম কিন্তু কিবা কামৰ সমস্যা সময়ৰ অসুবিধাৰ কাৰণে যোৱা হোৱা নাছিল আজি গৈ আছো আৰু ক'ত কি কৰিলো আপোনালোক সকলো দেখাম ভিডিওটো চাই থাকিব এয়া আমি এতিয়া পালো 8 মাইলৰ গণেশ মন্দিৰ খানাপাৰা পাৰ হৈয়ে অলপমান আহি গ'লে আমি গণেশ মন্দিৰটো পাওঁ গণেশ বাবাক এটা সেৱা কৰি কিনে আমি জাৰ্ণিটো আৰম্ভ কৰিম फ्रेंड्स आमी गणेश बाबा दर्शन करिलो इतिया जार्नी आरम्भ करिलो आरो आमार डाঙৰ সকলে কোৱা শুনিছিলো যে কিবা যাত্ৰা থাকিলে সকলো কামতে শ্ৰী গণেশ বাবাক আমি আৰাধনা কৰি যাব লাগে যাতে কো বিপদ বিঘিনি নহয় আৰু জাৰ্নিটো শুভ হয় যিকোনো কাম কৰিলে আপোনালোকে গণেশ বাবাক এবাৰ আৰাধনা কৰি লব এটো আপোনালোকক এক্সট্ৰা নলেজ দিলো আমাৰ মা দুটাই কৈছিলে মই আপোনালোকক কলো फ्रेंड्स आमी नगाओ पालो या लिखा আছে बोर्डत वेलकाम टू नगाओ या आमी नगाओ पालो इतिया आमी आरो गৈ আছো আৰু সাকে বেছি দেৰি নাই আৰু পাম আমি फ्रेंड्स আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ গেটখন আলো এফালে আমি সোমাই যাম এফালে এটা গেটৰ ভিতৰত আমি সোমাই আহিলো এতিয়া গৈ আছো আৰু বেছি দেৰি নালাগে সাগে 5-10 মিনিটৰ ভিতৰত আমি गाइस আমি আহি পালো এতিয়া মন্দিৰৰ কাৰণে অলপ কিছুমান বস্তু কিনি লও আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব একো প্ৰবলেম নাই বহুত দোকান আছে ইয়াৰ পৰা কিনিব পাৰিব এয়া আমি চাকি কিনিলো অলপমান ফলমূল ঘৰৰ পৰা আনিছো আপোনালোকেও লৈ আনিব ঘৰৰ পৰা লৈ আহিছিলো তথাপিও চাকি আৰু ঘিউ চাকি কেইখনমান ললো আৰু অলপমান বেলপাত লৈছো ঠগি লৈ আহিছো ঘৰৰ পৰা ইয়াতে আপোনালোকে সকলো ধৰণৰ হা সুবিধা আছে বস্তুবিলাক কিনিব কিন্তু অলপমান সতৰ্ক হৈ থাকিব আমি অলপমান বস্তু কিনোতে এজন দোকানী আমাক ঠগালে অলপমান যদি মনোযোগ নিদি আপোনাক ঠগাই দিব পাৰে চাকি আমাক তাৰ মানে 900 দিব কলো প্ৰথমতে 800 দিছে
অলপ যদি নাচালোঁ হয় আমি গমেই নাপালোঁ হয়। তো আপোনালোকে সেইটো অলপ ভালদৰে চাই ল'ব, লগাই দিব পাৰে আপোনালোককো। আমাৰ হাতীটো দেখিলে চাগে সকলোৱে কল খুৱাই আছে। ইয়াতে গাড়ীৰো সা সুবিধা আছে, ই ৰিক্সা আপোনালোকে পাই যাব। ওচৰৰ মানুহবিলাকৰ কাৰণে সুবিধা হয়, কিন্তু দূৰৰ পৰা আহিলেতো গাড়ী লৈ আহিবই লাগিব। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ভাগলৈ গৈ ফ্ৰেণ্ডছ, দেখিছেনে বিশ্বৰ সকলোতকৈ ডাঙৰ শিৱলিংগ, সঁচাকৈ বিৰাট ডাঙৰ। ফ্ৰেণ্ডছ, যিহেতু মন্দিৰৰ ভিতৰত চাকি জ্বলাব নোৱাৰি, সেইকাৰণে আমি ইয়াতে চাকি জ্বলাব আহিছোঁ। ইয়াতে চাকি জ্বলাম এতিয়া আমি এতিয়া চাকি জ্বলাওঁ, তাৰপিছত আপোনালোকৰ বাহিৰৰ ভাগ আৰু মন্দিৰৰ আপোনালোকে বিশ্বৰ সকলোতকৈ ডাঙৰ শিৱলিংগ। যিহেতু শাওণৰ মাহ চলি আছে, অলপ জনসমাগম প্ৰৱেশ কৰিম। পাৰিলে আপোনালোকক ভিতৰৰ ভাগৰ দেখাম, চাই থাকিব। গাইজ, এয়া আমাৰ মন্দিৰৰ চাৰিওফালটো ধুনীয়া সেউজীয়া প্ৰাকৃতিক দৃশ্যৰে পৰা। পাৰিলে আপোনালোক সকলোৱে এই শাওণ মাহত এবাৰ মহামৃত্যুঞ্জয় মন্দিৰত আহিব। ইয়াতে মনৰ আশা আকাংক্ষাবিলাক উচ্চ কৰি ৰছীৰে বান্ধা হয়। শাওণ মাহত ইয়াতে মহাভোগো দিয়া হয়, আপোনালোকে খাব পাৰিব। এয়া আমাৰ অলপমান মস্তি চেলফি টাইম। ফ্ৰেণ্ডছ, আমাৰ এতিয়া মন্দিৰৰ ভালদৰে দৰ্শন কৰিলোঁ, সকলো ধুনীয়া কৰিলোঁ, লগতে চেলফিও উঠিলোঁ দুটামান প'জ দি কিনে। তাৰপিছত মহাভোগো খালোঁ। শাওণ মাহত সকলো ভক্তপ্ৰাণ ৰাইজক ইয়াতে মহাভোগ খাবলৈ দিয়া, অলপমান খালোঁ আৰু। এতিয়া গৈ আছোঁ, জাৰ্ণি আৰম্ভ। আজি অলপমান ৰ'দ বেছি আছিলে, অলপমান কষ্ট হৈছিলে, কিন্তু ভগৱানক ভাবি থাকিলে সেইটো নোহোৱা হৈ যায়। এতিয়া বিৰাট ভোক লাগিছে গাইজ। এতিয়া দেখিছেনে অনুৰাগ ধাবা, এতিয়া ভাত খাওঁ ৰ'ব। এয়া আমাৰ ভাত, ভাজি, দালি, এতিয়া ভাত থৈছেগা। এয়া মাটন কাৰী, কোনো মাটন খোৱা নাই, অকল মই খাইছোঁ গাইজ, অকল মই খাইছোঁ। দেউতা আৰু বাপ পুৰা ভেজ, মই পুৰা মাটন মাৰি দিছোঁ। ফ্ৰেণ্ডছ, এয়া বা আৰু বেটৰ বেগ চাওঁ ৰ'ব। ফ্ৰেণ্ড, দাম অলপ বেছি আছিলে, তথাপিও ধুনীয়া আছিলে বেগকেইটা। এটা কিনিলোঁ কম দামী চাই, বিৰাট এনজয় কৰিলোঁ, বিৰাট ভাল লাগিল। অলপ কষ্ট হৈছিলে, ৰ'দ আছিল যিহেতু। বিৰাট ভাল লাগিছে জাৰ্ণিটো। আপোনালোকেও আহিব আৰু ভালদৰে দৰ্শন কৰিব। আৰু খানাটো যে খালোঁ আমি, বিৰাট টেষ্টি আছিলে গাইজ। আপোনালোকৰ ভোক লাগিলে তাতেই খাব মন্দিৰ দৰ্শন কৰি। আজিলৈ আহিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বন্ধু বান্ধৱীসকল। টেক কেয়াৰ, বাই বাই।